Hello everyone, welcome back to my YouTube channel. আৰু মই এতিয়া বৰ্তমান আছো মহাকালী মন্দিৰত আৰু মই মানে মহাকালী মন্দিৰৰ ওপৰত এটা ভিডিঅ' বনাইছিলো আগতে কাৰণ ভিডিঅ'টো মই ডিলিট কৰিব লগা হ'ল YouTube চেনেলত কিবা এটা কাৰণৰ কাৰণে গতিকে আজি আকৌ এটা মই ভিডিঅ'টো বনাইছো মানে আজি মই সকলো চাৰিকাষটো দেখুৱাম এই মন্দিৰটোৰ গতিকে ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণৰূপে চাই থাকিব অকণো স্কিপ নকৰিব আৰু মোৰ পিছফালে এটা হনুমান আছে আৰু দেখাই আছো আপোনালোকক হনুমানটো এইটো হৈছে হনুমান মানে হনুমানটো ওখ হয় বাৰু এইটো আৰু ইফালে আছে এটা বান্দৰ হনুমানটোৰ লগত এটা বান্দৰ এটা আছে আৰু ইয়াতে মানে খলা দিয়া হয় আৰু এই মন্দিৰটোত মানে বছৰি এখন কাজ পতা হয় আৰু সেই কাজখনত মানে ছাগলীবোৰ বলি দিয়া হয় লগতে শ ছাগলী বলি দিয়া হয় লগতে আৰু পাৰ তাৰপিছত হাঁহ এনেকৈ বলি দিয়া হয় আৰু ইয়াত আৰু ইফালে চাওঁ আপোনালোকে পুৰা একদম সেউজীয়া পৰিৱেশ একদম পুৰা চাৰি চাইডে গছ গছনি আছে আৰু ইফালে এইটো মন্দিৰটো নিৰ্মাণ কৰি আছে আপোনালোকক মই ভালদৰে দেখাম মন্দিৰটো আৰু মানে যেতিয়া বছৰি এটা কাজখন পাতা হয় মানে তেতিয়া কাজখনত মানে কেনেকুৱা হয় যেতিয়া ছাগলীবোৰ মানে থিয়াই বলি দিয়া হয় আৰু ছাগলী লগতে পাৰ সেইবোৰ সকলোবোৰ থিয়াই বলি দিয়া হয় আৰু এইটো যে আপোনালোকে দেখিছে ঘৰটো ইয়াত মানে সেইবোৰ ৰখা হয় ছাগলী লগতে পাৰ হাঁহ এইবোৰ ইয়াতে ৰখা হয় এই ঘৰটোত এতিয়া বাৰু এইবিলাক খৰি থৈ দিছে বাৰু ইয়াতে আৰু এটা মন্দিৰ আছে এইটো মন্দিৰ মই আপোনালোকক দেখাই আছোঁ মোৰ সম্ভৱ মানে এই মন্দিৰটোত মানে সেই মন্দিৰটো নিৰ্মাণ নকৰোঁতে মানে এই মন্দিৰটোত কিজানি খলা দিছিল সেইটো আপোনালোকে দেখিছে মোৰ পিছফালে এইটো মন্দিৰ আৰু এইটো আছে শিৱ মূৰ্তি এটা আছে মানে ইয়াতে এইটো আৰু এইফালে এইটো মেইন মন্দিৰটো নেকি এইটো মানে সেইটো মন্দিৰ নিৰ্মাণ নকৰোঁতে সেইটো বনাইছিলে আৰু মই এইফালে ভিতৰলৈ নাযাওঁ যিহেতু জোতা পিন্ধি আছোঁ সেইবাবে ভিতৰলৈ নাযাওঁ আৰু মানে এইফালে আছে এইটো এটা পুখুৰী এইটো এইফালে এটা পুখুৰী আছে মানে ইয়াতে মানুহবোৰে ভৰি হাত ধুৱায় গতিকে এইখিনিয়ে মানে আজি মানে এটা মন্দিৰত কোনো নাই একদম সেইকাৰণে ভিডিঅ' বনাই মানে ভাল লাগিছে আৰু একদম কাউৰীবোৰে পুৰা আটা পাৰি আছে এইফালে একদম পুৰা আৰু চাওক আপোনালোক পুৰা চাৰিওফালে সেউজীয়া এইফালে মানে কিন্তু থাকি ভাল লাগিছে মানে পুৰা বতাহ দি আছে না থাকি বঢ়িয়া ভাল লাগিছে একদম আৰু মই মানে এই মন্দিৰটোলৈ আহোঁতে এটা বস্তু লক্ষ্য কৰিছোঁ আপোনালোকে চাওক একদম চাৰিওকাষে মানে গছ গছনি ৰুই দিছে আৰু যিহেতু গছ থাকিলে মানুহ থাকে বুলি কৈছে সেইবাবে পুৰা একদম গছ গছনি ৰুই দিছে এইফালে চাওক একদম চাৰিওকাষে গছ গছনি এইফালে ৰুই দিছে এইটো একদম পুৰা ভাল কাম কৰিছে আপোনালোক বাই দিলোঁ আৰু এইটো হৈছে মন্দিৰটো গতিকে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মানে চলি এটা পৰি গ'ল এইফালে